নমস্কাৰ আপোনালোক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসম বিষয়লৈ আজি আমি ডিএমইৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনে প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব প্লেলিষ্টৰ লিংক ডেসক্ৰিপচনত দি কুৱেশ্যন 1 কিমান চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক চৰকাৰী ভাষা হিচাপে অনুমোদিত হয় ইন হুইচ ইয়াৰ was the Assamese language approved as the state official language ইয়াৰ উত্তৰ হৈছে 1960 চনত কুৱেশ্যন 2 অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল who was the author of the first Assamese language textbook ইয়াৰ উত্তৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকন কিতাপখনৰ নাম হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ 1841 খ্ৰীষ্টাব্দ কুৱেশ্যন 3 জলপথৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল ইয়াৰ উত্তৰ হৈছে ফ্ৰান্সিছ ড্ৰেক কুৱেশ্যন 4 ভাৰত ভূমিত পোনপ্ৰথমে কোনজন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ প্ৰৱেশ কৰিছিল ইয়াৰ উত্তৰ হৈছে জন মিল্ডেন হল কুৱেশ্যন 5 ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেতিয়া ক'ত গঠন হৈছিল ইয়াৰ উত্তৰ হৈছে 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল আপোনালোকৰ বাবে ডিএমইৰ এই দুখন গাইডবুক লৈ আহিছোঁ এই দুখন গাইডবুকত সম্পূৰ্ণ সিলেবাস পাব এই দুখন গাইডবুকৰ লিংক ডেসক্ৰিপচনত আছে তাৰ পৰা আপোনালোকে কিনি ল'ব পাৰিব কুৱেশ্যন 6 ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল ইয়াৰ উত্তৰ হৈছে ভাৰতৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল কুৱেশ্যন 7 ফৰ্ট উইলিয়াম কি ইয়াৰ উত্তৰ হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতাৰ বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল কুৱেশ্যন 8 ভাৰত চৰকাৰ আইন কোনে কেতিয়া প্ৰণয়ন কৰিছিল ইয়াৰ উত্তৰ হৈছে ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল কুৱেশ্যন 9 ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰত পৰিষদ আইন প্ৰণয়ন কৰিছিল কুৱেশ্যন 10 অসমৰ উপন্যাস সম্ৰাট কোন ইয়াৰ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ 1894 চনত প্ৰকাশিত মিৰি জীয়ৰী হল ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস কুৱেশ্যন 11 অসমৰ উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি ইয়াৰ উত্তৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া কুৱেশ্যন 12 কোনজন অসমীয়া সাহিত্যিকক পোনপ্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কুৱেশ্যন 13 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ হৈছে শিৱসাগৰত কুৱেশ্যন 14 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতিজনৰ নাম কি ইয়াৰ উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱা কুৱেশ্যন 15 কাৰ্বি সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন ইয়াৰ উত্তৰ হৈছে ৰংবং তেৰাং কুৱেশ্যন 16 কাৰ্বি সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰ হৈছে লংকাম তুং কুৱেশ্যন 17 অসম সাহিত্য সভাৰ অধিৱেশন পোনপ্ৰথমতে কোন চনত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ হৈছে 1917 চনত শিৱসাগৰত কুৱেশ্যন 18 অসমীয়া ভাষাৰ প্ৰথম আত্মজীৱনীখন কি ইয়াৰ উত্তৰ হৈছে মোৰ জীৱন সোঁৱৰণ লক্ষীনাথ বেজবৰুৱা 1946 চনত কুৱেশ্যন 19 বৃহত্তম মহাদেশ বুলি কোনখন মহাদেশক কোৱা হয় ইয়াৰ উত্তৰ হৈছে এছিয়া মহাদেশক কুৱেশ্যন 20 আজিৰ শেষ কুৱেশ্যন অসমত কিমান চনত প্ৰলয়ংকাৰী ভূমিকম্পৰ সৃষ্টি হৈছিল ইয়াৰ উত্তৰ হৈছে 1950 চনত আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ